নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। বলক আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা চাই লওঁ। যিটো ভিডিঅ' হ'ল এখন হস্পিটেলৰ এজন ডক্টৰৰ কোভিড-19 ডিউটিৰ মাজতে নিজকে তৰোতাজা কৰি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ জচিলা ভিডিঅ' এটা বনালে কি আচৰিত। তেতিয়াহ'লে বলক আমি এই জচিলা ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত, ডক্টৰ সাহেবৰ এই জচিলা ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰ লগতে এই ভিডিঅ'টোক লাইক, শ্বেয়াৰ আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।